নমস্কাৰ বন্ধুসকল মোৰ নতুন অসমীয়া ইউটিউব চেনেল যাত্ৰা জীৱনৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। লোকসেৱা আয়োগৰ কাৰ্যালয়ত খালী পদ পূৰণৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰা হৈছে। অসংৰক্ষিত খালী পদটো এছিষ্টেণ্ট প্ৰগ্ৰেমাৰ গ্ৰেড 2 পৰ্যায়ৰ। প্ৰাৰ্থীৰ শিক্ষিত অৰ্হতা স্বীকৃতিপ্ৰাপ্ত শিক্ষা প্ৰতিষ্ঠান অথবা বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ ছায়েন্স বিভাগত BE বা BTech অথবা কম্পিউটাৰ এপ্লিকেশ্যন স্নাতক ডিগ্ৰীধাৰী হোৱাটো বাঞ্ছনীয়। প্ৰাৰ্থীৰ বয়স 1 জানুৱাৰী 2019 লৈ 21 পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীয়ে বয়সৰ ক্ষেত্ৰত বিধিগত ৰেহাই লাভ কৰিব। আবেদনৰ মাচুল ট্ৰেজাৰী চালানযোগে আয়োগৰ হকে 250 টকা সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে আৰু 150 টকা SC, ST, OBC, MOBC পৰিশোধ কৰিব লাগিব। দৰিদ্ৰ সীমালেখাৰ তলৰ প্ৰাৰ্থী আৰু দিব্যাংগ প্ৰাৰ্থীয়ে কোনো মাচুল পৰিশোধ কৰিব নালাগে। দৰমহাৰ নিৰিখ মাহে 22,000 টকাৰ পৰা 87,000 টকাসহ 11,500 টকাৰ গ্ৰেড পে। ইচ্ছুক প্ৰাৰ্থীয়ে আয়োগৰ নিৰ্ধাৰিত প্ৰপত্ৰ ডাউনলোড কৰি নিজৰ যাৱতীয় সকলো প্ৰমাণপত্ৰৰ এটাচ্ড কপিসহ আবেদন কৰিব লাগিব তলত দিয়া এড্ৰেছটোত। এড্ৰেছটো আপোনাৰ ভিডিঅ'টোত মেনশ্যন কৰি দিয়া হৈছে। আবেদন প্ৰেৰণৰ অন্তিম তাৰিখ হ'ল 26 এপ্ৰিল 2019। বিশদ তথ্যৰ বাবে আয়োগৰ ৱেবছাইট www.apsc.nic.in ত লগ-ইন কৰিব পাৰে। ধন্যবাদ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ। অনুগ্ৰহ কৰি আপোনালোকে কাষৰ লাইক বাটনটো প্ৰেছ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।